হাই ফ্ৰেণ্ডছ, সালাম নমস্তে। মই ইতিকাৰ আকৌ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। ফ্ৰেণ্ডছ, আপোনালোকে জানে যে লকডাউন চলি আছে আৰু প্ৰধানমন্ত্ৰীৰ আদেশ মৰ্মে আমি সকলোৱে এই লকডাউন ঘৰতে আবদ্ধ হৈ থাকি লকডাউন পালন কৰি আছোঁ। আৰু ফ্ৰেণ্ডছ, আপোনালোকে জানে নে নাজানে যে আগৰ দিনত ঘৰৰ পৰা বাহিৰত ওলাই গৈ যুদ্ধ কৰি দেশৰ কাৰণে যুদ্ধ কৰিলে আমি যোদ্ধা হৈছোঁ, যোদ্ধা বুলি কৈছিলোঁ নিজকে। কিন্তু এই সিচুৱেশ্যনত আমি ঘৰত থাকিয়ে ঘৰৰ ভিতৰত আবদ্ধ থাকিয়ে নিজকে যোদ্ধা বুলি ক'ব পাৰি, কাৰণ আমি ঘৰত থাকিয়ে দেশৰ কাৰণে ফাইট কৰি আছোঁ, দেশৰ হকে আমি যুঁজ কৰি আছোঁ। তো ফ্ৰেণ্ডছ, সকলোকে যিসকলে ঘৰত বহি বহি বৰ হৈ গৈছে তেওঁলোকৰ কাৰণে মোৰ এই ভিডিঅ'টো। লকডাউনৰ সময়ত ঘৰত বহি একদম বৰিং হৈ গৈছোঁ আৰু কি কৰিম, কিমান আৰু মোবাইল চাম আৰু টিভি চাম, আৰু ভাল নলগা হৈছে। ফ্ৰেণ্ডছ, আপোনালোকে জানে যে এই সময়ছোৱাত বিভিন্ন এক্সপাৰ্টে টিভিত কৈ আছে যে কেনেকৈ আপোনালোকে টাইম স্পেণ্ড কৰিব, কেনেকৈ আপোনাৰ এই দিনটো অতিক্ৰম কৰিব। কিছুমানে কৈ আছে যে নতুন কিতাপ পঢ়ক, গল্পৰ কিতাপ পঢ়ক, কিছুমানে কৈ আছে টিভি চাওক, কিছুমানে কৈ আছে যে নিজৰ পাৰ্চনেলিটি ডেভেলপমেণ্ট কৰাৰ কাৰণে কিবা শিকক, যেনেকুৱা কুকিং আৰু কিবা কিবি কৈ আছে। কিন্তু ফ্ৰেণ্ডছ, সেইবিলাকতো আছে, তাৰ উপৰিও মই এটা টেকনিক মই পাৰ্চনেলি আপোনালোকক মোৰ টেকনিকটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰোঁ। আপোনালোকক যদি ভাল লাগে আপোনালোকেও কৰিব পাৰে। মই আশা কৰোঁ এইটো কৰিলে আপোনালোকক ভালো লাগিব, প্লাছ আপোনাৰ দিনৰ সময়খিনি কেতিয়া যাব আপোনালোকে গমেই নাপাব। তো ফ্ৰেণ্ডছ, মোৰ এই টেকনিকটো কি হয় মই আপোনালোকক দেখাই আছোঁ। কি এইটো মোৰ টেকনিক, আৰু মই এইটো বহুত দিন আগৰ পৰা কৰিছিলোঁ, কিন্তু এতিয়া মই আপোনালোকক দেখাব খোজোঁ যে কি টেকনিক এইটো আপোনালোকক দেখাব খোজোঁ। ফ্ৰেণ্ডছ, এয়া চাওক, এই তিনিখন কিতাপ হয়, কিন্তু এইটো সাধাৰণ কিতাপ। যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পঢ়িছিলোঁ তেতিয়াৰ এইখন কিতাপ হয়। এইবিলাক কম্পিউটাৰৰ কিতাপ স্কুলৰ পৰা দিছে। এই কিতাপবিলাকত মই কি কৰিছোঁ ফ্ৰেণ্ডছ, যে এলবামত থকা মোৰ যিমান ফটো আছে, আমাৰ আগতে কিছুমান দোকানত কিনা পোৱা কিছুমান এলবাম আছিল, এলবামবিলাকৰ ভিতৰত আঠা লগা থাকে, প্লাষ্টিক থাকে। এই এলবামত থকা আমাৰ ঘৰৰ, মোৰ দেউতাকৰ, মাৰ বা মোৰ সৰুকালৰ যিমান ফটো আছে, মোৰ ভণ্টিৰ বিয়াৰ বা অমুক সকলো ফটো এলবামত থাকি বেয়া হৈ গৈ আছিল। তাৰপিছত মই কি কৰিলোঁ, গোটেইবিলাক ফটো ওলাই লৈ মই এখন এই কিতাপবিলাক লৈ এটা পেজৰ ভিতৰত এখন ফটো এনেকৈ সোমাই থৈছোঁ। ফ্ৰেণ্ডছ, আপোনালোকে চাব পাৰে, এনেকৈ এখন পেজৰ পিছত এখন পেজ ওলাইছোঁ আৰু এনেকৈ সোমাই থৈছোঁ। এয়া মোৰ ভণ্টিৰ ফটো, এয়া মোৰ ভণ্টি আৰু তেওঁৰ ছোৱালীৰ ফটো, এয়া মোৰ ভাইটি তাৰিফুল হক, আপোনালোকে চাব পাৰে। এয়া বহুত পুৰণা ফটো ফ্ৰেণ্ডছ এইবিলাক। তাৰপিছত এয়া মোৰ ভাগিন, এনেকুৱা ধৰণৰ এইটো মোৰ ৱাইফৰ ফটো, এনেকুৱা। এইবিলাক ফটো মই তিনিখন কিতাপৰ ভিতৰতে এনেকৈ এইটো মোৰ ফটো, বহুত পুৰণা ফটো ফ্ৰেণ্ডছ, চাব পাৰে, কলেজৰ টাইমত। এইবিলাক ফটো ফ্ৰেণ্ডছ মই এনেকৈ ইয়াতে ছেভ কৰিছোঁ। এইটো মোৰ মা আৰু মোৰ ছোৱালী আৰু মোৰ ভাগিন মাহীৰ, এইবিলাক ফটো ইয়াত আছে। আপোনাৰ চাব, এইটো মই আৰু সুৰীয়া প্ৰধানী, মোৰ পেহীৰ ছোৱালী। এনেকুৱা আৰু মোৰ স্কুলৰ, কলেজৰ, এইটো মোৰ স্কুলৰ ফটো হয়। এইবিলাক যেতিয়া পঢ়িছিলোঁ, এইটো মই আছোঁ আৰু আছানুৰ আৰু হাদি তিনিজনে। এনেকুৱা ইয়াত মোৰ ভণ্টিৰ বিয়াৰ ফটো, মোৰ দেউতা, মোৰ মাহী, মা, এইবিলাক সকলোৱে আছোঁ এইবিলাকত। এনেকুৱা ধৰণৰ আৰু কি ফ্ৰেণ্ডছ। আৰু এইটো মোৰ ভাগিনী কুইন, তেওঁৰ জন্ম হোৱাৰ পিছতে হস্পিটেলত উঠোৱা এইটো ফটো, আপোনালোকে চাব পাৰে। এনেকুৱাই ফ্ৰেণ্ডছ। তো আপোনালোকেও আপোনালোকৰ ফটো সংৰক্ষণ কৰিবলৈ এইটো এটা প্ৰকল্প ল'ব পাৰে। ফ্ৰেণ্ডছ, আপোনালোকে জানে যে আগত মানুহবিলাকে বিশেষ অকেজনতহে ফটো উঠিছিল, কিবা এটা প্ৰগ্ৰামত, যেনেকুৱা ঈদত, সৰস্বতী পূজাত, বা স্কুলৰ কাৰোবাৰ বিয়াত বা কি এনেকুৱা ধৰণৰ প্ৰগ্ৰামতহে সাজি পাচি গা পা ধুই তাৰপিছত ষ্টুডিঅ'ত গৈছিল ফটো উঠিবলৈ। কিন্তু আজিকালি এনেকুৱা নহয়, আজিকালি অনবৰতে য'তে পায় ত'তে ফটো উঠে, কাৰণ মোবাইল এভেইলেবল। আগততো মোবাইল নাছিল। আৰু ফ্ৰেণ্ডছ, আগৰ এই স্মৃতিবিলাক জীয়াই ৰখাৰ এটাই বুদ্ধি হৈছে এই ফটো। কাৰণ আগত এইবিলাক ফটো উঠাবিলাক ধুইছিল, ষ্টুডিঅ'ত ধুব লাগিছিল, তাৰপিছতহে আহিছিল। কিন্তু আজিকালি মোবাইলত ষ্ট'ৰ কৰে, কম্পিউটাৰত, লেপটপত, মেমৰিত ষ্ট'ৰ কৰি ৰাখে। কিন্তু এটা প্ৰব্লেম হৈছে কি ফ্ৰেণ্ড, এই ষ্ট'ৰ কৰা ফটোবিলাক কেতিয়াবা ভাইৰাছ, এণ্টিভাইৰাছ নথকাৰ কাৰণে নষ্ট হৈ যায়, বা ফাইলটো ক্ৰপ হৈ যায়, এনেকুৱা প্ৰব্লেম হয়। সেইকাৰণে আমি ফটোবিলাক সাধাৰণতে বহুত দিন ৰাখিব নোৱাৰি। আৰু
এনেকুৱা হয় কেতিয়াবা এতিয়া পাহৰি যাওঁ যে মানে ক'ত ফটো আছে কোনটো ফটো আছে, কিন্তু এনেকুৱা আপুনি যদি কিতাপৰ ভিতৰত ৰাখে মাজে মাজে মানে আপুনি বা আপোনাৰ ল'ৰা ছোৱালীবিলাকো চাব পাৰিব যে এইটো হয় বা এইটো আগৰ ফটো। এইখন মানে এটা মানে ফূৰ্তি হ'ব আৰু কি ফ্ৰেণ্ড, যদি আপোনালোকে এমাহ পিছতো এই ফটোবিলাক যদি ওলায় মানে এই কিতাপখন ওলালে আপোনালোকৰ মানে মনত মানে জাগি উঠিব, আপোনাৰ অতীতৰ এই স্মৃতিবিলাক জাগি উঠিব। তো ফ্ৰেণ্ডছ, তাৰমানে কি হয় আপোনালোকে এলবামত যদি ফটো ৰাখে তাৰমানে এই ফটোবিলাকৰ ভিতৰত যিটো কেমিকেল থাকে মানে ফটোটো যেতিয়া বনোৱাৰ পিছত কেমিকেল থাকে নহয়, এই কেমিকেলটোৱে কি কৰে মানে ঘামে আৰু কি ঘামে মানে বাষ্প হয়, সেইকাৰণে মানে ফটোটো বেয়া হৈ যায় লাহে লাহে। কিন্তু ইয়াত ৰাখিলে হয় কি মানে এইটোৰ পৰা যিটো মানে ভাপ ওলায় সেইটো এই কাগজৰ এইটো মানে টানি লয়, তাৰ ফলত মানে এইটো বেছি ঘামিব নোৱাৰে, মানে এইটো মানে বাষ্প টাইপৰ হ'ব নোৱাৰে, মানে এইটো যেতিয়া আঠা হয় ফটোটো এইটো আঠা হ'ব নোৱাৰে, তেতিয়া মানে এইটো ফটোটো ভালে থাকে। তো মানে আপোনালোকৰ ট্ৰাই কৰক নিজৰ ফটোবিলাক এনেকৈ সংৰক্ষণ কৰাৰ কাৰণে এটা এই লকডাউনৰ সময়তে গোটেই ফটোবিলাক কালেক্ট কৰক, ক'ত আছে চুকে কোণে গোটেই পুৰণা ফটো কালেক্ট কৰি এনেকুৱা আপোনাৰ, মই নকওঁ যে ইমান হেভি কিতাপেই লাগিব, আপোনাৰ ঘৰৰ পুৰণা আপোনাৰ ল'ৰা ছোৱালীৰ পুৰণা কিতাপ বা আপোনাৰ যিকোনো পুৰণা কিতাপৰ ভিতৰত এনেকৈ ফটোখিনি এনেকৈ ৰাখি দিয়ক, আপোনাৰ ফটোখিনি সংৰক্ষিত হৈ থাকিব। তো ফ্ৰেণ্ড, মোৰ ভিডিঅ'টো কেনে লাগিল জনাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ভিউৱাৰ্ছ।